গাইছ আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি কি ক'ম, আজি বতৰটো বেয়া, ঠাণ্ডা ঠাণ্ডা লাগি আছে, বৰষুণো দিওঁ দিওঁ কৰি আছে, এতিয়া ৰেচা এতিয়া। তো গাইছ লগৰ পাৰ্টনাৰটো আৰু মই দুজনে ফটো চটো উঠিব আহিছোঁ। তাৰপিছত লগতে মোৰ আজিটো ফাৰ্ষ্ট ব্লগ। তো বহুত দিন হৈ গ'ল এনেকুৱা ব্লগ আপোনালোকৰ ওচৰৰ কাৰণে লৈ অহা নাই, আৰু আপোনালোকে মোক যিমানখিনি মৰম দিছে ন, বহুতখিনি ভাল লাগিছে আৰু এনেকুৱাই মৰম দি যাব। তো ইমান এনেকুৱা মৰম দি গ'লে আপোনালোকৰ কাৰণে তেনেকৈ সদায় সদায় ভিডিঅ' লৈ আহিবৰ কাৰণে মোকো ভাল লাগিব। আৰু লগতে আপোনালোকে তেনেকৈ যদি মোক সদায় ছাপোৰ্ট কৰি যায় ন, তেতিয়াহ'লে ময়ো আপোনালোকৰ কাৰণে বহুতখিনি আগবাঢ়িবলৈ কাৰণে মোৰো মনত ক্ষমতাও হ'ব। তো তেনেকৈ আপোনালোকক অলপমান ধন্যবাদ নহয়, বহুতখিনি ধন্যবাদ দিলেও মোৰ হেঁপাহ নপলাব, আৰু তেনেকৈ আপোনালোকে মোক সদায় মৰম দি যাব আৰু সদায় ছাপোৰ্ট কৰি যাব। তো তেনেকুৱাই মই আশা কৰোঁ আপোনালোকৰ পৰা। তো জাষ্ট আজি বতৰটো ভাল লাগিছে, তো তাৰ কাৰণে জাষ্ট অলপ ওলাই আহিছোঁ লগৰটোৰ লগত, পাৰ্টনাৰটোৰ লগত। তো সিও ফটো চটো দুজনে অলপ চলপ উঠিম। তো কি ক'ম, আৰু আমাৰ নিচিনা মিডিল ক্লাছৰ ল'ৰাবিলাকতো জানেই ন, আমি ইমান ফটককৈ ফেমাছ হ'ব নোৱাৰোঁ। আৰু কিছুমানো আছে, কিছুমান মানে সোনকালে ফেমাছ হয়, সোনকালে ভিডিঅ' চিডিঅ' এইবিলাক আমিও ইমান ভালকৈ নাজানো। তো যিমান যি নহওক মিডিল ক্লাছৰ হয়, তো ভাল কোৱালিটিৰ কেমেৰা নহ'বও পাৰে। তো ইমানটো আমাৰ অকাতো নাই ন, তো তাৰ কাৰণে যিটো ফোন আছে সেইটো ফোনৰ লগতে আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰোঁ, আৰু আপোনালোকৰ কাৰণে এনেকুৱা সৰু সুৰা ভিডিঅ' লৈ আহোঁ। আৰু আপোনালোকৰ কাৰণে মই আপোনালোকে যিটো মোক মৰম দিছে ন, সেইটো মৰমৰ কাৰণে আপোনালোকৰ কাৰণে মই বহুত সোনকালে লৈ আহিম, আপোনালোকক দেখা পাব। আৰু আপোনালোকেও আৰু ডেৰমাহ মানে আৰু বেছি দিন নাই, আৰু সেইদিনাৰ পৰা আপোনালোকেও মানে মোৰ ভিডিঅ'বিলাক ভাল কোৱালিটিত চাবলৈ পাব। হয়, কিছুমানে মোক কমেণ্ট কৰে ন, ভিডিঅ' বোলে ইমান ভালকৈ কোৱালিটি নাহে আৰু অলপ ঘোলা কোৱালিটি আহে। তো মই সেইটোৱে ক'ব বিচাৰোঁ ন, আমি মিডিল ক্লাছৰ ল'ৰা হয়, তো তাৰ কাৰণে মানে আমাৰ ইমান ভালকৈ কেমেৰা নাই, আৰু কেমেৰা শ্বুটিং কৰিবলৈ বোলা বস্তু নায়েই। তো বহুত সোনকালে আহিব, আৰু বহুত সোনকালে আপোনালোকক মই ভাল কোৱালিটিৰ ভিডিঅ' আপোনালোকৰ ওচৰত আনিম। আৰু আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ যে মই যিমান সোনকালে পাৰোঁ শ্বৰ্ট ফিল্ম বনাম বুলি ভাবি আছোঁ। তো আপোনালোকে বহুত সোনকালে মোক ছাপোৰ্ট কৰিব হা, মই সেইটোৱে অনুৰোধ কৰিছোঁ। কিয়নো শ্বৰ্ট ফিল্ম বনালে মানে ইয়াত মই বনাম। তো শ্বৰ্ট ফিল্ম বনাবৰ কাৰণে কি যোগাৰ লাগে মই যোগাৰ কৰি আছোঁ, বাট এতিয়া মই নকওঁ। তো নেক্সট ব্লগত আহি পায় তেতিয়ালৈকে মই আপোনালোকক দেখাম। তো সেইটোৱে মই আশা কৰোঁ যে আপোনালোকে যিমান পাৰে মোক ছাপোৰ্ট কৰক, তেতিয়াহে মই শ্বৰ্ট ফিল্মটো আপোনালোকৰ কাৰণে আনিবলৈ চেষ্টা কৰিম, আৰু শ্বৰ্ট ফিল্মটো যিমান পাৰোঁ ভাল হ'ব। আৰু মোৰ ভিডিঅ'ত ক'ত মানে ভুল হয়, ক'ত ভুল নহয়, তো আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে আপোনালোকেও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো মই আশা কৰিছোঁ সেইটোৱে।